কোনো কবি নহয়, কোনো শিল্পী নহয়। জীৱনৰ ঘাট প্ৰতিঘাতবোৰ কলমেৰে শব্দ গাঁথনি কৰোঁ। বহুতে কয় এয়াই কবিতা। মই কিন্তু কবিতাৰ কোনো সংজ্ঞা নাজানো। মোৰ আৱেগ অনুভূতিবিলাক শব্দৰে প্ৰকাশ কৰিলেই যদি কবিতা হয়, তেন্তে হওক ইয়ে কবিতা। সৃষ্টিশীল এটা মন আছে, কিন্তু সুবিধা নাই। আৰ্থিক দৰিদ্ৰতাই দুৰ্বল কৰে, মানসিক বহু চাপ পৰে। আধা লিখা কবিতাবোৰে কোনোদিন পূৰ্ণতা নাপায়। ফাগুনৰ পচুৱাই হৰাই যোৱা পাতবোৰৰ ডালবোৰেও এদিন কুঁহিপাত মেলি পূৰ্ণতা পায়। মোৰ দৰিদ্ৰতা জীৱনৰ কোনো আশাৰ ৰেঙনি নাই। দুৰ্বল হ'ব পাৰোঁ, কিন্তু হতাশ নহওঁ। সপোন দেখিব নোখোজোঁ, সপোন গঢ়িব খোজোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য এক। এদিন সফল হমেই হ'ম। যিদিনা সফল হ'ম, সকলোকে বুজাই দিম আৰ্থিক দৰিদ্ৰতা সফলতাৰ কোনো হেঙা হ'ব